হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? চ' আজি এটা নতুন বস্তু লৈ আহিছোঁ। এইটোৰ নাম কিবা ভেটফুল বুলি কয়। চ' আজি ইয়াক মাছেদি খাম, চাওক কি মানে ভাল লাগে মাছেদি খাই। চ' আনিছোঁ, এক মুঠাত 10 টকা লৈছে, মই 2 মুঠা আনিছোঁ। তো এতিয়া বনাম, এনেকুৱা চাফা কৰি আছোঁ। এই চাওক কিমান লম্বা আছে, খুলি দেখাই দিছোঁ আপোনালোকক, চাওক এইটো একডালত আপোনাৰ 1 মিটাৰৰ বেছি লম্বা আছে। চ' ইয়াক চাফা কৰি ল'ম ধুনীয়া কৰি, লৈ পেলাই আপোনাৰ মাছেদি বনাম। চ' আপোনালোকে খাই কেনেকুৱা জনাব। ত' মইতো আজি মাছেদি খাবৰ কাৰণে লৈ আহিছোঁ, তো বনাই চাওঁ। দেখা পালোঁ বজাৰত, লৈ আহিলোঁ। চাওক কিমান লম্বা আছে। এনেকুৱা আপোনাৰ তাৰ বাকলিটো এৰাই দিব লাগে, এৰাই পেলাই সৰু সৰু পিচ কৰি পেলাই আপুনি নিমখেদি ধুই ল'ব ধুনীয়া কৰি। তাৰপিছত আপুনি বনাই দিয়ক, ভাজি বনাইও খাব পাৰে, মাছেদি চব্জিও বনাব পাৰে। চ' চাই থাকক আৰু নেক্সট দেখাই থাকিম এইটো।